নমস্কাৰ, মই সুপ্ৰভাত। পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক ভৌতিক কাহিনী, দ্য ৰেড আই। এই কাহিনীৰ প্ৰধান চৰিত্ৰত শম্ভু মানে মই, হোটেল মেনেজাৰ আৰু অঞ্জন শৰ্মা। মেনেজাৰৰ ভূমিকাত অভিনৱ আৰু অঞ্জন শৰ্মাৰ ভূমিকাত হিৰু কাশ্যপ। আৰম্ভ হ'ব গৈ আছে দ্য ৰেড আই। কল্পপুৰ ষ্টেচনৰ এনেধৰণৰ নামবোৰ আজিকালি শুনাই নাপায়। সাধাৰণতে ট্ৰেইনৰ ওলোটা চিটত বহিলে কেতিয়াও টোপনি নাহে। এইবাৰো একে। চাওঁচোন ট্ৰেইনৰ খিৰিকীৰ বাহিৰৰ দুনীয়াখন কেনেকুৱা লাগিছে। সঁচা, যেনেকৈ আমি কাপোৰ সলাওঁ ঠিক তেনেদৰে প্ৰকৃতিয়েও ৰূপ সলায়। দিনৰ পোহৰ, আবেলিৰ গেৰুৱা চাপ আৰু ৰাতিৰ হিম চেঁচা বতাহৰ কথা চহৰত শুনিবই নাপাওঁ। আজি প্ৰকৃতিৰ লগত কথা পাতি বৰ ভাল লাগিছে। চকুযুৰিও বন্ধ হৈ আহিছে। বৰষুণ আহিছোঁ। ষ্টেচন পালোৱে নেকি বাৰু? দাদা, দাদা, এই কল্পপুৰ ষ্টেচন এইটোৱে নেকি? এই লাগে এই কল্পপুৰ ষ্টেচন নাজানো যা। কি মুখ্য মানুহে। এই বাৰিষাৰ দিনত ট্ৰেইনত জাৰ্ণি কৰি অচিনাকি গাঁৱলৈ গৈ আছে প্ৰজেক্টৰ কামত। গম পাবা পাছে নিজেই নিজক কৰি ইয়াতে নামি যাওঁ নেকি? ইয়াতে নামি যাওঁ। ট্ৰেইনৰ পৰা নামোতেই ভৰি পৰিল পানীত। আৰম্ভণিয়ে বেয়া, কিন্তু এটা বস্তু লক্ষ্য কৰি বৰ আচৰিত লাগিল। গোটেই ষ্টেচনত এজন মানুহো নাই, লাইট এডালো নাই। মাথো টিকেট কাউণ্টাৰতহে লাইট জ্বলি আছে। ইমান দূৰত ট্ৰেইন ৰখাইছে যে চাইনবোৰ্ডখনো দেখা নাই পোৱা। চাহ, মোবাইলতো চাৰ্জ নাই। এতিয়া ক'ত যাওঁ, কি কৰোঁ ভাবোঁতেই দেখা পালোঁ ৰাস্তাৰ সিটো পাৰত চাহৰ দোকান এখন খোলা আছে। দোকানৰ এটা পাৰ্টহে খোলা আছে। মাতিলোঁ, দাদা কোনোবা আছেনে? আছে আছে, কণ হে। আচলতে হাঁহিব নাপায়, কিন্তু মানুহজনক দেখি মোৰ সঁচাকৈ হাঁহি উঠিছিল। মানুহজন ক'লা বুলি ক'লেও ভুল নহ'ব। চুটি চাপৰ, কিন্তু চুলি আকৌ দীঘল, একেবাৰে মিথুন ষ্টাইল। কা চাহি তোহৰা ক? চিগাৰেট, বিড়ি, গুটখা? আচ্ছা, চাহ হ'ব নেকি বাৰু? চাহটো নহ'ব দাদা। এই আচলতে বৰ্তন চব এইমাত্ৰ ধুই দিলোঁ দাদা। খালী চাহপাত দিলে হ'ব? ভাল লাগিছে মানুহজনক। বাৰু এতিয়া পইণ্টলৈ আহোঁ। আচ্ছা দাদা, এয়া কল্পপুৰ গাঁও নেকি? कॉल्पपुर? अरे वो तो एक स्टेशन पहले ही आता है। आप एक स्टेशन बेसी आही গৈছে দাদা। কি? আচ্ছা, ইয়াতে থকা খোৱাৰ কিবা ব্যৱস্থা? एगो होटल है, लेकिन
অলপ দূৰ আছে এতিয়াতো গাড়ী বাগেৰাও নাহি পাব আপুনি কিমান দূৰ? 4 কিলোমিটাৰ পকৰিয়ে 4 কিলোমিটাৰ? বাপৰে, এতিয়া বাজিছে 9টা। ঠিক আছে, যাওঁ তেন্তে। আচ্ছা দাদা, এই চিগাৰেট দিয়কচোন। চিগাৰেট ল'লোঁ। ধন্যবাদ জনালোঁ। ঠিক আছে দাদা, ভালকে যাব দেই। এফালে মোৰ ভৰিৰ শব্দ আৰু আনফালে গছ গছনি মৃদু কোলাহল। বতাহ বৰষুণে যেন এন্ধাৰ ৰাতিৰ গভীৰতা আৰু বেছি গভীৰ কৰি তুলিছে। চিগাৰেটৰ ক্ষীণ পোহৰো ভাল পোৱা নাই এই নিস্তব্ধ ৰাতিয়ে। বৰষুণৰ টোপালেৰে মোৰ হাতত থকা চিগাৰেটৰ জুই নুমাই দিব খুজিছে। চাৰি কিলোমিটাৰ খোজ কঢ়া ধেমালি কথা নহয়। হোটেলৰ ওচৰতে পাওঁতে প্ৰায় 11টা মানেই বাজিলে। কল্প ৰেচিডেঞ্চি সোমাই গ'লোঁ। ৰিচেপশ্যনত সাধাৰণ ড্ৰেছত থকা মানুহজন বহি আছে, কিবা হিচাপ কৰি আছে। এক্সকিউজ মি। হয় ছাৰ, কওকচোন। হয়, ৰুম লাগিছিল। আচ্ছা, কিমানৰ ভিতৰত? 700 মান। তাতকৈ কম হ'লে বেছি ভাল হয় একচুৱেলি। ঠিক আছে, 700 ৰুম আছে। আপোনাৰ কাৰণে 650 ৰাখিম। থেংক ইউ দাদা, থেংক ইউ। একো নাই। আপোনাৰ ৰুম 109। আচ্ছা, এই কোনফালে যাব লাগিব? এইফালে গ'লে ফাৰ্ষ্ট ফ্ল'ৰ। আচ্ছা, ঠিক আছে, আহিছোঁ দাদা। ঠিক আছে। চেক ইন প্ৰচিডিউৰ শেষ কৰি ওপৰলৈ উঠি আহিলোঁ। কৰিডৰ দি আহোঁতে বস্তু এটা দেখা পালোঁ। চব ৰুমকেইটা প্ৰায় একে, ধুনীয়া। কিন্তু মোৰ ৰুমৰ একেবাৰে সন্মুখৰ ৰুমটোৰ দৰজাৰ ওপৰত থকা লাইটটো কিবা ব্লিংক কৰি আছে। বেয়া হৈছে নেকি? নাই, এটা ৰিদমত ব্লিংক কৰিছে। আনইউজুৱেল। ওচৰত গৈ ভালকৈ লক্ষ্য কৰোঁতে গম পালোঁ নাম্বাৰ প্লেট। ৰুমৰ নাম্বাৰ প্লেট নাই। চ' ইনডিচিপ্লিনড মেনেজমেণ্ট, মনে মনে ভাবিলোঁ আৰু নিজৰ ৰুমলৈ সোমাই গ'লোঁ। হেল্ল' ছাৰ, কওকচোন। হয় দাদা, এই ভেজ থালি আৰু পানী বটল দুটা দি দিব। হা, অ'কে ছাৰ। আচ্ছা ছাৰ, আপোনাক কথা এটা ক'বলগীয়া আছে। হয়, কি কথা? আপোনাৰ ৰুমৰ ঠিক সন্মুখত যোনটো ৰুম আছে তাৰ য়েছ। আচ্ছা, কেনেকুৱা ধৰণৰ মেনেজমেণ্ট আপোনালোকৰ? ৰুমৰ বাল্ব কিবা হৈ আছে, ৰুমত নাম্বাৰ প্লেট নাই। মই ঠিক বুজি পোৱা নাই। বাল্ব? তাত বাল্ব নাই ছাৰ। আচ্ছা, আপুনি যেতিয়া লক্ষ্য কৰিছে তেতিয়া আপোনাক মেইন কথাটো কৈ দিওঁ। সতৰ্ক থাকিব, যিমানেই মন নাযাওক কিয়। আই ৰিপিট ছাৰ, যিমানেই মন নাযাওক কিয়, সেই ৰুমৰ কি হ'ল দি ভিতৰলৈ ভুলতো নাযাওক। বাল্ব নাই? হোৱাট ৰাবিছ! আৰু কি হ'ল দি কিয় চাব যাম মই? কি দৰকাৰ মোৰ? প্লিজ আপুনি মোৰ ডিনাৰটো সোনকালে পঠাই দিয়ক। চাওক ছাৰ, আপোনাক সতৰ্ক কৰি দিয়াটো মোৰ ডিউটি বুলি ভাবোঁ, সেইকাৰণে জনাই দিলোঁ। নাও ইট ডিপেণ্ডছ অন ইউ। পাহৰি গ'লে মোক দুখ নিদিব। হেভ এ ছেফ নাইট। কেনেকুৱা ধৰণৰ বিৰক্তিকৰ কথা মই বুজিবলৈ টান পাইছোঁ। বাৰু, 15 মিনিট পিছত বেলবয়ে ডিনাৰ দি গ'ল। খাই উঠি বিচনাত বাগৰিলোঁ। ভৰি দুখন বৰ বিষাইছে।
ইমান কষ্ট হ'ব বুলি ভবা নাছিলোঁ। কিন্তু ইমান ৰাতি অচিনাকি জেগাত থাকিবলৈ যে পাইছোঁ সেয়াই বহুত। ৰাতিৰ নিস্তব্ধতা ফালি দূৰৰ পৰা ভাহি আহিছে কুকুৰৰ আৰ্তনাদ। এজাক কুকুৰ যেন কাবাক সতৰ্ক কৰিছে, কিন্তু কাক? আজিলৈকে কুকুৰৰ ভাষা বুজি পোৱা নাছিলোঁ, কিন্তু আজি কিয় ইমান মনোযোগেৰে শুনিছোঁ ক'ব নোৱাৰোঁ। এয়া ভাবোঁতে ভাবোঁতে কেতিয়া চকুজুৰি বন্ধ হৈ আহিল গমেই নাপালোঁ। ইমান বেয়া হ'ব দিছোঁ। কোনোবা কান্দিছে ইমান ৰাতি কোনে কান্দিব পাৰে? কোন? আপোনালোকে শুনি আছিলে এছামিজ থ্ৰিল ষ্টেচনৰ দ্য ৰেড আইৰ প্ৰথম খণ্ড। আশা কৰোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেতিয়া দ্বিতীয় খণ্ড শুনিবলৈ পাহৰি নাযাব। তেতিয়ালৈকে জয় আই অসম।